প্ৰিয় দৰ্শক, কুৰুক্ষেত্ৰৰ মহাযুদ্ধ শেষ হ'ল। কৌৰৱসকল ধ্বংস হ'ল। দুৰ্যোধন মাটিত পৰি মৃত্যুৰ লগত যুঁজ দিছিল। ৰাতিৰ অন্ধকাৰত তিনিজন যোদ্ধা একেলগে বহি আছিল, অশ্বত্থামা, কৃপাচাৰ্য আৰু কৃতবৰ্মা। অশ্বত্থামাৰ চকুত কেৱল জুই জ্বলি আছিল। তেওঁৰ পিতৃ দ্ৰোণাচাৰ্যৰ মৃত্যুৰ প্ৰতিশোধ ল'ব লাগিব। সেই প্ৰতিশোধৰ আগুনে তেওঁৰ বুদ্ধি নষ্ট কৰি পেলাইছিল। পাণ্ডৱ শিবিৰত ভয়ংকৰ ৰাতি। সেই নিশা পাণ্ডৱসকল যুদ্ধৰ ক্লান্তিত গভীৰ নিদ্ৰাত আছিল। অশ্বত্থামাই গোপনে শিবিৰত প্ৰৱেশ কৰিলে, কিন্তু তেওঁ পাণ্ডৱসকলক নাপালে। তেওঁ দেখিলে দ্ৰৌপদীৰ 5 পুত্ৰ গভীৰ টোপনিত শুই আছে। ক্ৰোধত অন্ধ হৈ তেওঁ ভাবিলে, এই সকলেই পাণ্ডৱ। এটা এটাকৈ তেওঁ সকলোকে হত্যা কৰিলে। শিবিৰ ৰক্তেৰে ভৰি পৰিল। চিঞৰ বাখৰ, কান্দোন আৰু মৃত্যুৰ আৰ্তনাদে নিশাটো কঁপাই তুলিলে। দ্ৰৌপদীৰ কান্দোন। পুৱা হ'ল। দ্ৰৌপদীয়ে নিজৰ 5 পুত্ৰৰ নিথৰ দেহ দেখিলে। তেওঁৰ হৃদয় ভাঙি গ'ল। তেওঁ কান্দি উঠিল, হে কৃষ্ণ, মোৰ সন্তানসকলৰ কি অপৰাধ আছিল? পাণ্ডৱসকলো স্তম্ভিত হৈ পৰিল। ভীম ক্ৰোধত চিঞৰি উঠিল, আজিয়েই অশ্বত্থামাক হত্যা কৰিম। অশ্বত্থামাৰ পলায়ন। অশ্বত্থামা গংগাৰ পাৰলৈ পলাই গ'ল। পাণ্ডৱসকল তেওঁৰ পিছত ল'লে। শেষত তেওঁলোক মুখামুখি হ'ল। অশ্বত্থামাই বুজি পালে, আজিৰ যুদ্ধত তেওঁ জিকিব নোৱাৰে। তেতিয়া তেওঁ জীৱনৰ আটাইতকৈ ভয়ংকৰ অস্ত্ৰ ব্যৱহাৰ কৰিলে, ব্ৰহ্মাস্ত্ৰৰ মুক্তি। অশ্বত্থামাই ব্ৰহ্মাস্ত্ৰ নিক্ষেপ কৰিলে। আকাশ কঁপি উঠিল। সূৰ্যৰ দৰে তীব্ৰ পোহৰ দেখা গ'ল। পৃথিৱী কাঁপিবলৈ ধৰিলে। গছ গছনি শুকাবলৈ ধৰিলে। নদীৰ পানী উত্তাল হৈ উঠিল। অৰ্জুনৰ ব্ৰহ্মাস্ত্ৰ। কৃষ্ণই অৰ্জুনক ক'লে, অৰ্জুন, তুমিও ব্ৰহ্মাস্ত্ৰ ব্যৱহাৰ কৰা, নহ'লে সকলো শেষ হৈ যাব। অৰ্জুনেও ব্ৰহ্মাস্ত্ৰ নিক্ষেপ কৰিলে। দুটা মহা শক্তিশালী অস্ত্ৰ মুখামুখি আগবাঢ়িল। সমগ্ৰ সৃষ্টি ধ্বংস হোৱাৰ উপক্ৰম হ'ল। ঋষি ব্যাসৰ আগমন। ঠিক সেই সময়তে মহৰ্ষি ব্যাস উপস্থিত হ'ল। তেওঁ চিঞৰি উঠিল, অস্ত্ৰ ঘূৰাই লোৱা, নহ'লে পৃথিৱী ধ্বংস হৈ যাব। অৰ্জুনে নিজৰ ব্ৰহ্মাস্ত্ৰ ঘূৰাই ল'ব পাৰিলে, কিন্তু অশ্বত্থামাই নোৱাৰিলে, কাৰণ তেওঁ অস্ত্ৰ নিয়ন্ত্ৰণৰ সম্পূৰ্ণ বিদ্যা নাজানিছিল। অশ্বত্থামাই ক্ৰোধত অস্ত্ৰটো ঘূৰাই নলৈ ক'লে, তেতিয়া পাণ্ডৱ বংশকেই শেষ কৰি দিম। তেওঁ অস্ত্ৰটো উত্তৰাৰ গৰ্ভলৈ পঠিয়াই দিলে। উত্তৰা আছিল অভিমন্যুৰ পত্নী। তেওঁৰ গৰ্ভত আছিল পাণ্ডৱ বংশৰ শেষ সন্তান। ব্ৰহ্মাস্ত্ৰৰ প্ৰভাৱত শিশুটি মৃতপ্ৰায় হ'ল। উত্তৰাই কৃষ্ণৰ ওচৰলৈ দৌৰি আহিল, হে গোবিন্দ, মোৰ সন্তানক বচাওক। কৃষ্ণই নিজৰ দিব্য শক্তিৰে গৰ্ভস্থ শিশুটিক ৰক্ষা কৰিলে। সেই শিশুটিয়েই পিছত মহাৰাজ পৰীক্ষিত হ'ল। কৃষ্ণৰ ভয়ংকৰ অভিশাপ। কৃষ্ণই অশ্বত্থামাক চালে। তেওঁৰ চকুত ক্ৰোধ জ্বলি উঠিছিল। কৃষ্ণ ক'লে, তুমি শুই থকা শিশুসকলক হত্যা কৰিছা, ধৰ্ম ভংগ কৰিছা, নিৰ্দোষৰ ৰক্তপাত কৰিছা। সেইবাবে তোমাক মৃত্যুও নাপাব। হাজাৰ হাজাৰ বছৰ পৃথিৱীত ঘূৰি ফুৰিব লাগিব। তোমাৰ ঘাঁ কেতিয়াও শুকাব নোৱাৰিব। মানুহে তোমাক ভয় কৰিব। তুমি একাকী, অসহায় আৰু দুখত জীয়াই থাকিবা। এই বুলি কৃষ্ণই তেওঁৰ মস্তকৰ দিব্য মণি কাঢ়ি ল'লে। অশ্বত্থামাৰ কপালৰ পৰা ৰক্ত বৈ থাকিল। তেওঁৰ শৰীৰ দুৰ্বল হৈ পৰিল, কিন্তু মৃত্যু নাহিল। সেইদিনাৰ পৰা তেওঁ পৃথিৱীত অমৰ অভিশপ্ত যোদ্ধা হিচাপে ঘূৰি ফুৰিবলৈ ধৰিলে। আজিও ভাৰতৰ বহু জংগল, গুহা আৰু প্ৰাচীন মন্দিৰত কিছুমান মানুহে দাবী কৰে তেওঁলোকে অশ্বত্থামাক দেখিছে। কোনোবাই কয় এজন দীঘল দেহৰ মানুহ নিশা আহি ঔষধ বিচাৰে। কোনোবাই কয় তেওঁৰ কপালৰ পৰা সদায় তেজ ওলাই থাকে। সত্য নে কল্পনা? সেই প্ৰশ্নৰ উত্তৰ আজিও ৰহস্য হৈ আছে। সমাপ্ত।